নমস্কাৰ বন্ধুসকল। কিতাপে আমাৰ জীৱনটো সুন্দৰ আৰু সহজভাৱে যাপন কৰাত সহায় কৰে। আমাৰ সকলোৰে জীৱনত দুটা বস্তু দৰকাৰ, সফলতা আৰু সুখ। আৰু এই দুটা বস্তু পাবৰ বাবে দৰকাৰ হয় আমাৰ অন্য মানুহসকল, যেনে মাক দেউতাক, পত্নী, বন্ধুসকল, ওচৰ চুবুৰীয়া আৰু আমাৰ জীৱনত লগ পোৱা মানুহসকল। কিতাপৰ কথা নামৰ চেনেলটোলৈ স্বাগতম। এটা গৱেষণাত দেখা গ'ল যে আমি যদি অন্য মানুহৰ লগত ব্যৱহাৰিক কৌশল শিকি লওঁ, আমাৰ জীৱনত সফল হোৱাত 85% আৰু নিজৰ জীৱনত 99% সুখ পোৱা যায়। আচল সফলতা অকলে আগবাঢ়ি পাব নোৱাৰি। আচল সফলতা অন্য মানুহক লগত লৈ গৈহে পোৱা যায়। 90% মানুহৰ সফল হ'ব নোৱাৰা কাৰণ হ'ল সিহঁতে অন্য মানুহৰ লগত ব্যৱহাৰিক কৌশল নাজানে। সকলোতকৈ সফল আৰু সুখী মানুহে জানে মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে। মই বিচাৰোঁ আপোনালোকে মানুহৰ লগত ব্যৱহাৰিক কৌশল শিকি নিজৰ জীৱনটো সুন্দৰভাৱে যাপন কৰক। সেইকাৰণে আজি আমি দ্য আৰ্ট অফ ডিলিং উইথ পিপল নামৰ কিতাপখনৰ কিছু কথা আলোচনা কৰিম। তাৰ লেখক হ'ল লেছ গেবলিন। আমি অন্য মানুহক বাধ্য কৰাব নোৱাৰোঁ যে সিহঁতে আমাক পচন্দ কৰক। আমি বুজি নাপাওঁ মানুহে কি বিচাৰে, কাৰণ আমি অন্য মানুহৰ লগত ব্যৱহাৰিক কৌশল শিকা নাই। মানুহৰ লগত সম্বন্ধত সফল হোৱা অন্য ক্ষেত্ৰত সফল হোৱাৰ নিচিনাই। ইয়াত কিছুমান নিয়ম বা সিদ্ধান্ত আছে। নিয়ম সকলো একেই, কিন্তু আমি লগ পোৱা সকলো মানুহ বেলেগ বেলেগ হয়। মানুহক আকৰ্ষণ কৰা এটা কৌশল, কোনো চলনা নহয়। এই কৌশল অভ্যাসৰ দ্বাৰা বিকাশ কৰিব পাৰি। এই কিতাপখন লেখাৰ লেখকৰ মূল উদ্দেশ্য হ'ল মানুহৰ স্বভাৱটো বুজা আৰু এইটো বুজাৰ চেষ্টা কৰা মানুহে যেনেদৰে আচৰণ কৰে তেনে আচৰণ কিয় কৰে। আমি কেইটামান আচৰণৰ বিষয়ে কথা পাতিম, যাৰ সহায়ত মানুহৰ লগত ব্যৱহাৰিক কৌশলত আমি উত্তম হ'ব পাৰিম। 1. ইগ', অহংকাৰ। অহংকাৰ এটা নেতিবাচক শব্দ বুলি ভবা হয়। আমি যদি শব্দটোক ইতিবাচক ফালে চাওঁ, তেতিয়া ই মানুহক নায়কৰ নিচিনা কাম কৰাত সহায় কৰে। আমি মানুহক মেচিনৰ নিচিনা ব্যৱহাৰ কৰিব নোৱাৰোঁ, কাৰণ প্ৰত্যেক মানুহৰ মাজত কিবা নহয় কিবা এটা বিশেষ গুণ আছে। প্ৰত্যেক মানুহৰ মাজত নিজৰ শত্ৰুৰ পৰা নিজৰ আত্মসন্মান বচাব পৰা শক্তি আছে। 4টা বৰ দৰকাৰী কথা আমাৰ আচৰণৰ। 1. আমি সকলো অহংকাৰী। আমি যিমান নিজক প্ৰাধান্য দিওঁ, আন কাকো নিদিওঁ। আমি অন্য মানুহৰ আগত বিশেষ অনুভৱ কৰিব বিচাৰোঁ। প্ৰত্যেক মানুহে নিজৰ কামৰ অনুমোদন বিচাৰে, যাতে সি নিজৰ অনুমোদন পায়। অহংকাৰৰ ভোক সিমানেই শুদ্ধ যিমান পেটৰ ভোক। পেটৰ ভোক নাইকিয়া কৰিবলৈ লাগে খোৱা বস্তু, আৰু অহংকাৰৰ ভোক গুচাবলৈ লাগে মান সন্মান, অনুমোদন আৰু উপলব্ধিৰ অনুভূতি। যদি আপুনি 2-3 দিনমান ভোকত থাকে, কেনে লাগে? একো কথাই ভাল নালাগে, যিকোনো কথাতে খং উঠে। ঠিক তেনেদৰে আত্ম অভিমান বাঢ়ি থাকিলে আন মানুহৰ কথা ভালকৈ শুনে, ভালকৈ বুজি পায় আৰু আনৰ মতামত সহজে গ্ৰহণ কৰে। কিন্তু যদি আত্ম অভিমান কমি থাকে, ইয়াৰ ঠিক ওলোটা হয় আৰু সমস্যাবোৰ জটিল হয়। সেইকাৰণে মানুহৰ লগত মিলা-মিছা কৰিবলৈ হ'লে তেওঁলোকক তেওঁলোকৰ বিষয়ে ভাল অনুভৱ কৰাওক, সিহঁতৰ বিষয়ে ভাল কথা বিচাৰক, যাতে সিহঁতৰ প্ৰশংসা কৰিব পৰা যায়। এনেকৈ সঁচা প্ৰশংসা কৰি অন্য মানুহক সহায় কৰক, যাতে সিহঁতে নিজকে ভাল পাব পাৰে। তেতিয়া দেখিব আপোনাৰ মানুহৰ লগত সম্বন্ধ কিমান ভাল হ'ব, আপুনি নিজে আচৰিত হৈ যাব। 2 নম্বৰ, ফিলিং ইম্পৰ্টেণ্ট, বিশেষ অনুভৱ। আমি সকলোৱে বিচাৰোঁ যে আন মানুহে আমাক বিশেষ বুলি ভাবক। সেইটো মানুহৰ প্ৰকৃতি। কিন্তু কোনো মানুহে নিজকে বিশেষ বুলি ভাবিব নোৱাৰে যেতিয়ালৈকে তাৰ সন্মুখত থকা মানুহজনে তেওঁক বিশেষ বুলি উপলব্ধি নকৰায়। এইটো আমাৰ শক্তি। আমি অন্য মানুহক বিশেষ বুলি উপলব্ধি কৰাব পাৰোঁ। লেখক লেছ গেবলিনৰ মতে মানুহৰ অসন্তুষ্টিৰ 7টা কাৰণ হ'ল: 1. সহায় কৰাৰ সুনাম নিদিয়া, সমস্যা এটা দূৰ কৰি দিব নোৱাৰা, উৎসাহিত কৰিব নোৱাৰা, অন্য মানুহৰ আগত বেয়া ব্যৱহাৰ কৰা, মতামত নোলোৱা, মানুহৰ উন্নতিৰ বিষয়ে বুজাব নোৱাৰা, সহায় কৰিব নোৱাৰা। এই 7টা সমস্যা আহে মানুহক বিশেষ বা গুৰুত্বপূৰ্ণ বুলি নভবাৰ কাৰণে। লেখকৰ মতে অন্য মানুহক বিশেষ অনুভৱ কৰাবলৈ প্ৰথমতে নিজে বিশ্বাস কৰক যে প্ৰত্যেক ব্যক্তি একো একোজন বিশেষ ব্যক্তি।
কাৰণ আমি অন্য মানুহক বিশেষ অনুভৱ কৰাব নোৱাৰোঁ যদি আমি মনে মনে তেওঁক বিশেষ বুলি নাভাবোঁ। আমি মাত্ৰ সেইবোৰ বস্তুৰ ওপৰতে গুৰুত্ব দিওঁ যিবোৰ বস্তু আমাৰ দৰকাৰী বা বিশেষ হয়। ভাবি চাওক, যেতিয়া কোনো মানুহে আমাক গুৰুত্ব দিয়ে তেতিয়া আমি নিজকে বিশেষ বুলি ভাবোঁ আৰু আমাৰ মনোবল বাঢ়ে। তাৰ ফলত তেওঁক সহযোগ কৰোঁ আৰু আমাৰ বন্ধুত্ব হয়। সেইকাৰণে অন্য লোকসকলক গুৰুত্ব দিব লাগে যাতে তেওঁলোকে নিজকে বিশেষ বুলি ভাবিব পাৰে। তেতিয়া তেওঁ আপোনাক গুৰুত্ব দিব আৰু আপুনিও এজন বিশেষ মানুহ হ'ব। 3 নম্বৰ, কণ্ট্ৰলিং দ্য একশ্যন অফ আদাৰ। অন্য মানুহৰ কাৰ্য নিয়ন্ত্ৰণ কৰা। প্ৰত্যেক মানুহে আন মানুহক প্ৰভাৱিত বা তাৰ কামক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। আমি তেনে দৃষ্টিভংগী ব্যৱহাৰ কৰিব লাগে যেনে দৃষ্টিভংগী আন মানুহৰ পৰা আমি পাব বিচাৰোঁ। আমি অন্য মানুহক যেনে ব্যৱহাৰ কৰোঁ আমি তেনে ব্যৱহাৰ পাওঁ। এইটো এনেকুৱা যেন নিজৰ আইনা এখন আগত থিয় ৰখাৰ নিচিনা। আমি যেতিয়া হাঁহোঁ আইনাত থকা মানুহজনী হাঁহে। আমি যেতিয়া খং কৰোঁ সিও খং কৰে। আমি চিঞৰিলে সিও চিঞৰে। এনেকৈ কাম কৰক যেন আমাৰ নিজৰ ওপৰত বিশ্বাস আছে। তেতিয়া অন্য মানুহে আমাক ওপৰত বিশ্বাস কৰিব। কেতিয়াবা এনেকুৱা হৈছে কাৰোবাক আপোনাৰ ভাল লাগে কিন্তু কিয় আমি নাজানো। লেখকৰ মতে আমি যদি সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাওঁ তেতিয়া আমি পাম যে মানুহৰ চাল চলন, ব্যৱহাৰ, কথা বতৰা ইয়াৰ কাৰণ। নিজৰ চাল চলনত মন কৰক, কিয়নো আমাৰ শাৰীৰিক চাল চলনে আমাৰ মানসিক দৃষ্টিভংগী প্ৰকাশ কৰে। যেতিয়া কোনোবা ব্যক্তিয়ে কোজা হৈ খোজ কাঢ়ে আমাৰ ধাৰণা হয় তেওঁ হতাশ আৰু নিৰাশ মানুহ। কান্ধ চিধা কৰি খোজ কঢ়া মানুহ এজনক আমি আত্মবিশ্বাস থকা মানুহ বুলি ভাবোঁ। আমাৰ হাত মিলোৱাৰ ধৰণ। ঢিলাকৈ হাত মিলোৱা মানুহৰ আত্মবিশ্বাসৰ অভাৱ আৰু সেইটো মানুহ যি হাত মিলাওঁতে হাড়দি গুৰি কৰি দিয়ে তেনে মানুহৰ আত্মঅভিমানৰ অভাৱ। কিন্তু যিজন মানুহে হাত মিলাওঁতে অলপ দৃঢ়তাৰে অলপ দবাই হাত মিলাই তেওঁ বুজায় মোৰ বস্তুৰ ওপৰত আয়ত্ব আছে। ই আত্মবিশ্বাসৰ চিন। তেনে মানুহক সকলোৱে পচন্দ কৰে। নিজৰ কথাত মন দিয়ক। তাত নকাৰাত্মক ছবি আহিব নালাগে। প্ৰত্যেক সময়তে আনক দোষাৰোপ কৰা, কেনকেনাই থকা, মোৰ এইটো নাই, মোৰ সিটো নাই বুলি। এইটো কৰাৰ পৰা বাচক। সকলো সময়ত অভিযোগ কৰি থকা মানুহক কোনো ভাল নাপায়। নিজৰ হাঁহিত যি যাদুকৰী শক্তি আছে তাক ব্যৱহাৰ কৰক। এটা সঁচা হাঁহি অন্য মানুহৰ মনত বন্ধুত্ব ভাৱ জাগৃত কৰে। সেইকাৰণে লগ পোৱা সকলো মানুহকে এটা হাঁহিৰে সম্ভাষণ জনাওক। 4 নম্বৰ, AAA ফৰ্মুলা। কিছুমান মানুহ আমি আমাৰ জীৱনত লগ পাওঁ যি সহজে আন মানুহক আকৰ্ষণ কৰিব পাৰে, সহজে আন মানুহৰ লগত বন্ধুত্ব স্থাপন কৰিব পাৰে, অন্য মানুহৰ পচন্দৰ হয়। আপুনি নিশ্চয় মন কৰিছে কিজানি কিছুমান আপোনাৰ লগৰ বন্ধু অন্য মানুহৰ লগত সহজে মিলিব পাৰে। লেখকৰ মতে তেনে মানুহে জানিয়ে হওক বা নাজানি হওক সিহঁতে AAA সূত্ৰটো ব্যৱহাৰ কৰে। ইয়াৰ প্ৰথম হ'ল একচেপ্ট, গ্ৰহণ কৰা। এইটো বৰ দৰকাৰী। মানুহে যেনে তাক তেনেভাৱে গ্ৰহণ কৰা। কাৰোবাক পচন্দ কৰিবলৈ তাক সলনি কৰাৰ চেষ্টা নকৰিব। সি যেনে তাক তেনেভাৱে পচন্দ কৰিবলৈ শিকা। জানো কথাটো ক'বলৈ যিমান সহজ সিমানেই টান কৰিবলৈ। এটা কথা মনত ৰাখিব, যি মানুহে অন্য মানুহক সি যেনেদৰে তাক তেনেদৰে পচন্দ কৰিব পাৰে বা গ্ৰহণ কৰিব পাৰে সেইজন মানুহে অন্য মানুহক সলনি কৰিব পাৰে। কাৰণ আপুনি যদি তেখেতক তেনেভাৱে পচন্দ কৰে তেতিয়া তেওঁ আপোনাক পচন্দ কৰিব আৰু আপোনাৰ বাবে নিজক সলনি কৰিব। দ্বিতীয় হ'ল এপ্ৰুভেল, অনুমোদন। এইটো অলপ ইতিবাচক দিশ। ইয়াত আমি অকল মানুহক তেওঁ যেনে তাক তেনেভাৱে গ্ৰহণ কৰাই নহয়, তাৰ উপৰি তেখেতৰ মাজত কিবা ভাল গুণ আছে তাক বিচাৰি তেখেতক আমি উৎসাহ দিওঁ। আমি যেতিয়া অন্য মানুহৰ ভাল গুণবোৰৰ বাবে তেওঁক অনুমোদন কৰোঁ তেতিয়া তেওঁ অন্য দিশতো ভাল হয়। কাৰণ অন্য দিশতো তেওঁ অনুমোদন পাব বিচাৰে। তেনে মানুহে সদায় আপোনাক ভাল পাব যদি আমি তেওঁলোকৰ ভাল গুণবোৰ প্ৰশংসা কৰোঁ। তৃতীয় হ'ল এপ্ৰিচিয়েশ্যন, প্ৰশংসা। প্ৰশংসাৰ অৰ্থ হ'ল মানুহৰ মূল্য বঢ়োৱা। এটা কথা চিন্তা কৰক, অন্য মানুহবোৰ আমাৰ বাবে কিমান মূল্যৱান। কাৰণ আমি মানুহবোৰ সামাজিক প্ৰাণী। অন্য মানুহক এৰি আমি অকলে ভাগ কৰিব নোৱাৰোঁ। অন্য মানুহসকল আমাৰ বাবে মূল্যৱান এইটো দেখুওৱাৰ কিছুমান নিয়ম আছে। অন্য মানুহক কেতিয়াও বেছি অপেক্ষা নকৰাব। আপুনি যদি কাৰোবাক বেছিকৈ অপেক্ষা কৰায় তেওঁৰ মনত ভাৱ হয় যে তেওঁৰ মূল্যই নাই আপোনাৰ মনত।
কোনোবাই কিবা সহায় কৰিলে তেওঁক ধন্যবাদ জনাওক, লাগিলে যিমানে সৰু সহায় নহওক কিয়। লগ পোৱা প্ৰত্যেক মানুহকে বিশেষ বুলি ভবাৰ সুযোগ দিয়ক। 5 নম্বৰ, লিচেনিং, শুনা। কোনোবাই কিবা কথা ক'লে সদায় মন দি শুনক, কাৰণ আমি সকলোৱে ভাবোঁ যে আন মানুহে আমাক বুদ্ধিয়ক বুলি ভাবোঁ। যিকোনো মানুহৰ সকলোতকৈ ডাঙৰ প্ৰশংসা হ'ল তেওঁৰ কথাখিনি ধ্যান দি শুনা। কথা শুনাৰ নিয়ম, তেওঁৰ চকুতে কথা শুনক। তেওঁ যদি কথাৰ লগত সন্মত হয়, ভয় দিয়ক। তেওঁৰ কথা শুনাৰ সময়ত অলপ তেওঁৰ ফালে হাউলি থাকক, কাৰণ আপুনি মন কৰিব, আমি কোনোবা বৰ ৰুচিপূৰ্ণ কথা শুনিলে আমি নিজে কথা কোৱা জনৰ পালে অলপ হাউলি যাওঁ। মানুহৰ কাৰণে প্ৰশংসাৰ নিচিনা যেতিয়া আমি তেওঁৰ কথা শুনো, কিন্তু তেওঁ তেতিয়া আৰু সুখী হয় যেতিয়া আমি তেওঁক প্ৰশ্ন সোধোঁ, তেওঁ যি বিষয়ে কথা কৈছে, যেনে শেষৰ পালৰ কথাটো আৰু অলপ বুজাই ক'বনে, ইত্যাদি প্ৰশ্ন কৰক। বন্ধুসকল, মানুহৰ লগত ব্যৱহাৰিক কৌশল এটা স্কিল হয়। ইয়াক অভ্যাস কৰি শিকিব পৰা যায়। এই ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।